বন্ধুসকল এবাৰ ভাবি চোৱাচোন তুমি যেতিয়া তোমাৰ লগৰটোৰ আছাম পুলিচ হওক বা SSC হওক নাম আহিছিল মেৰিট লিষ্টত, ফাইনেল মেৰিট লিষ্টত যেতিয়া নাম আহিছিল তেতিয়া তোমাৰ কেনেকুৱা লাগিছিল, কেনেকুৱা অনুভৱ হৈছিল, সেই কথাষাৰ এবাৰ ভাবা। ঠিক আছে, এই কথাষাৰ ভাবি তুমি ওলাই আহা। ঠিক আছে, মানে ফিল্ডত ওলাই আহা। এতিয়া আৰু এনেকৈ শুই থাকি লাভ নাই। এতিয়া শুই আছা তোমালোকে, আজি ছানডে বুলি মানে ইমান সময়লৈকে তুমি শুই থাকিবা। ছানডে বুলি আজি বেছিহে হ'ব লাগে নিজৰ কাম। তেতিয়া কেনেকুৱা লাগিছিল তুমি এবাৰ অনুভৱ কৰা। সেই যেতিয়া বগা কাগজখনত তোমাৰ লগৰটোৰ বা তোমাৰ লগৰজনীৰ যেতিয়া নাম আহিছিল মেৰিটত, ইউ হেভ বিন চিলেক্টেড, তোমাৰ তেতিয়া কেনেকুৱা লাগিছিল। গতিকে এইবিলাক কথা তোমালোকে ইমান বেছি কৰি লাভ নাই। যিমান পাৰা তোমাৰ নিজৰ কাম কৰি যোৱা আৰু অতি সোনকালে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। নৱেম্বৰ ডিচেম্বৰলৈকে তোমালোকে নিজে গম পাইছা আছাম পুলিচ বা ফৰেষ্টৰ বন বিভাগৰ সকলোখিনি পদৰ। গতিকে তোমালোকে যিমান পাৰা ৰানিং প্ৰেক্টিচ কৰি থাকা। পাহৰি নাযাবা সেই দিনাখনৰ কথা যেতিয়া তোমাৰ লগৰ ল'ৰাজনৰ বা লগৰ ছোৱালীজনীৰ নাম আহিছিল মেৰিটত, তেতিয়া তোমাৰ কেনেকুৱা লাগিছিল। বুজি পাইছানে? যিমান পাৰা এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰা আৰু তোমাৰ নিজৰ কাম কৰি যোৱা। ঠিক আছে, জয় হিন্দ।